নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, অসমীয়া মাহৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত তুলা ৰাশি আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহটি কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আমি আলোচনা কৰিবলৈ ওলাইছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত নিৰ্ণয় লোৱাত অসুবিধা হ'ব। যদি আপোনালোকে নিৰ্ণয় লয়ও কোনো ক্ষেত্ৰত, তেতিয়াহ'লে সেই নিৰ্ণয়ত অটুট থাকিব নোৱাৰিব পাৰে অথবা অটুট থকাত কষ্টকৰ হ'ব। এই মাহটো চাকৰিয়াল লোকসকলে চাকৰিটোলৈ অসন্তুষ্টি প্ৰকাশ কৰিব। লগতে আপোনালোকৰ হাতলৈ অহা বিভিন্ন কাম আপোনালোকৰ অৱহেলাৰ দ্বাৰা নাপাব। আপোনালোকে হেলাৰ দ্বাৰা ইণ্টাৰভিউবোৰ উপস্থিত নহ'ব, সেয়েহে আপোনালোকে কামৰ পৰা বঞ্চিত হ'ব। ব্যৱসায়ীসকলৰ এই মাহটো শুভ দেখিবলৈ পোৱা গৈছে। টকা পইচাৰ ক্ষেত্ৰতো ব্যৱসায়ীসকলৰ উন্নতি হ'ব। শিক্ষাৰ্থীসকলৰ বাবেও শুভ। শিক্ষাৰ্থীসকলে বন্ধুৰ পৰা সহায় লাভো কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতি হ'ব আৰু যিসকল লোকে জীৱনসংগী বিচাৰি আছে অথবা ছিংগেল আছে, তেওঁলোকে জীৱনসংগী বিচাৰি পাব অথবা কোনো ব্যক্তিৰ লগত আপোনালোকৰ কথা বতৰা আগবাঢ়িব। ভাতৃ ভগ্নীৰ লগত সম্পৰ্কসমূহ ভাল হোৱা দেখা পোৱা গৈছে আৰু আপোনালোকে যিকোনো সিদ্ধান্ত লোৱাৰ আগত আপোনালোকৰ ভাতৃ ভগ্নী অথবা কোনো সম্পৰ্কীয় ডাঙৰ ব্যক্তিৰ পৰা কথা বতৰা পাতিহে নিৰ্ণয় ল'ব। আপুনি নিজৰ ওপৰত বেছিকৈ গুৰুত্ব দিবলৈ আৰম্ভ কৰিব এই মাহটোত। বৈবাহিক জীৱনত সংগীসকলে আপোনাক সহায় কৰিব আৰু এই মাহটোত আপুনি আপোনাৰ কোনো পুৰণি প্ৰেমিক অথবা পুৰণি বন্ধুলৈ ঘনকৈ মনত পেলাব পাৰে। দ্বিতীয়তে কথা পাতিব ওলাইছোঁ আমি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত কিছুমান কাৰ্য ৰৈ থকা অথবা ফচি যোৱা যেন অনুভৱ হ'ব। আপোনালোকে ষ্টাক ফিল কৰিব। এই মাহটোত আপোনালোকৰ চিন্তাধাৰা ঋণাত্মক হ'ব পাৰে আৰু ইয়াৰ পৰা আপোনালোকে বাচিবলৈ চেষ্টা কৰিব। যেতিয়া কোনো মানুহৰ চিন্তাধাৰাবোৰ ঋণাত্মক হৈ উঠে, তেতিয়া আপোনালোকে সকলো কাম ঋণাত্মক যেন লগা হয়। যেনে আপোনালোকৰ নিজৰ আত্মবিশ্বাস কমি যোৱা দেখা পোৱা যায় আৰু আপোনালোকে কিবা এটা কাম কৰিব পাৰিব নে নোৱাৰিব তেনেকুৱা মনতে অনুভৱ কৰি থাকিব। যিসকলে চাকৰি বিচাৰি আছে, তেওঁলোকে বিচৰা ধৰণৰ কাম নাপাব পাৰে আৰু চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত চাপ অনুভৱ কৰিব আৰু লগতে চাকৰিয়ালসকলৰ এই মাহটি অত্যাধিক কষ্ট কৰিবলগীয়াও হ'ব পাৰে। সেয়েহে আপোনালোকৰ এই মাহটোত কামৰ প্ৰতি মন নবহিব। ব্যৱসায়ীসকলৰ কিন্তু এই মাহটো ভাল দেখা পোৱা গৈছে। আপোনালোকে কিন্তু যিমান পাৰে কষ্ট কৰক, সেই অনুপাতে আপোনালোকে লাভৱান হ'ব পাৰিব। টকা পইচাৰ সমস্যা থাকিব কিন্তু এই মাহটোত আপোনালোকৰ মন এনেকুৱা যাব যেন আপোনালোকে ক'ৰবাত লুকাইহে থাকিব, কাৰণ আপোনালোকে ভবাৰ ধৰণে আপোনালোকৰ জীৱনশৈলী নচলিব। শিক্ষাৰ ক্ষেত্ৰত কিন্তু এই মাহটো একেবাৰে অন্যতম। কোনোবা ব্যক্তি যদি বিবাহৰ বাবে চিন্তা চৰ্চা কৰি আছে, তেওঁলোকৰ এই মাহটো কথা বতৰা আগবাঢ়িব পাৰে। যদিহে চিন্তা চৰ্চা কৰা নাই, কিন্তু তেওঁলোকৰ বাবে কোনো ধৰণৰ ব্যক্তি আগবাঢ়ি নাহিব। আপোনালোকে সহায় অথবা কোনো ব্যক্তি সলনি হোৱাৰ বাবে ৰৈ থাকিব। আপোনালোকৰ সময়বোৰ সলনি হৈ যাওক বা এই ব্যক্তিজন সলনি হ'লে ভাল লাগিল হয়, তেনেকুৱা ধৰণৰ কথা ভাবি আপোনালোকে ৰৈ থাকিব। পুৰণি কথা কিছু আপোনালোকৰ মনত পৰিব পাৰে যে মোৰ জীৱনত এনেকুৱা ঘটি গৈছে তেনেকুৱা। জীৱনসংগীয়ে সন্মানৰ প্ৰয়োজনীয়তা বোধ কৰিব। লগতে আপুনি তেওঁক দুখ দিলে তেওঁ আপোনাক দুগুণ দুখ দিব পাৰে, তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব। জীৱনসংগীৰ ব্যৱহাৰ এই সময়খিনিত অলপ সলনি হোৱা আপোনালোকে পৰিলক্ষিত কৰিব। আৰু যদিহে ভিডিঅ'টি আপোনালোকৰ লগত মিলিছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।